वेलकम बैक टू माय यूट्यूब चैनल। तो माने আজি ভ্লগ এটা বনাম বুলি ভাবিলো। अभी मजा आएगा ना भिड़ो জনে লগ ধৰিছে সৰিয়হ ফজাই বোলে। আৰু তাকে দেখাম ভিডিওটো আপোনালোকে চাই থাকক। ভিডিও ধামাকা হ'ব, আপোনালোকে চাই থাকক। যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্লিজ। कौन है ये लोग? कहाँ से आते हैं? जोर जोर से बोल के लोगों को स्कीमें बता दे। পুখুৰীটো চাওক গ'লে মানে একদম ডাইৰেক্ট বহুত দূৰত গোটেইটো পুখুৰী। আমি আহি পালোহি এইখিনিত মাটিত পেলাম সৰিয়হ। ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है। एक सेकंड यार मजाक हो रहा है। চাওক ইটা কবে আহিলে মানে ইটা কব আহিল চাওকচোন ইটা 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 টুকুৰা। এইখনে হৈছে পথাৰ জয়প্ৰকাশ হাতৰ। ইয়াতে পেলাম আমি সৰিয়হ। সৰিয়হ ন সৰিয়হ 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 য়েছ। সৰিয়হখিনি দেখাই দিয়া। এইবিলাক হৈছে সৰিয়হ। मालूम है तेरे बाप को मत सिखा। যিয়ে নহয় আৰু ইয়াৰ পৰা মিঠাতেল ওলায়। कहना क्या चाहते हो? ইয়াত কিবা খানি লৈ আনিছে, কেৰাচিন তেল খানি আনিছে বুলি শুনা কেৰাচিন তেল খানি আনিছো আৰু কেৰাচিন তেল কেৰাচিন তেল মানে ইয়াৰ পিপৰবিলাকে নিদিব তেতিয়াহে। আচ্ছা আচ্ছা এইখিনি কি এইখিনি হৈছে সাৰ, আপোনাৰ ইউৰিয়া সাৰ কয়। ইউৰিয়া এইবিলাক কি গোটা গোটা দোকানীটো ঠগিলে বে আমাক চাব পাৰে। এতিয়া জয়প্ৰকাশে আমাক খাৰ পেলাব। কেনেকৈ পেলাই চাওক। খাৰ পেলাই আছে। ফাৰ্ষ্ট খাৰটো পেলাই ল'ব লাগে, তাৰপিছত ইয়াৰ ওপৰত ট্ৰেক্টৰ হাল মাৰি দিয়া হ'ব অকবাৰ, তেতিয়া বোলে ভাল হয়। জয়প্ৰকাশে খাৰ পেলাই আছে এইফালে। ট্ৰেক্টৰ অহা নাই, ট্ৰেক্টৰ ইফালে আছে। অলপ সময় লাগিব, আমি ৱেইট কৰিম, তাৰপিছত আমাকো দেখাই আছোঁ। গাড়ী অহা নাই, আমি বহি আছোঁ। জয়প্ৰকাশে খাৰ পেলাই আছে আৰু তাৰপিছত সৰিয়হখিনি পেলাই দিব, তাৰপিছত হাল মাৰিব। আপোনালোকে চাই থাকে দেখাই আছোঁ। গৈ আছে ট্ৰেক্টৰ ওচৰত। পালোহি
এইটো নেকি ট্ৰেক্টৰখন দেখিছে ট্ৰেক্টৰ মাত চাগে শুনা পাই আছে আপোনালোকে সেইখন সুধি যাওঁ কিমান টাইম লাগে আমি ঘৰত যামগৈ আপোনালোকে দেখাম বুলি ভাবিছিলোঁ তো ইয়াতে হাল মাৰি আছে অলপ দেখাই দিম চাই থাকক তামাম ধূলি উফ 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 কথা বতৰা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইবটো কৰিব মেইন তো যদি দুআষাৰ কৈ দে মোৰ চেনেলটোৰ বিষয়ে অলপ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণে কৈ দে এই দে কৈ দে ধেইত ধেইত गजब बेइज्जती है তো এতিয়া বাই বাই